বিদ্যালয়ত মানে শ্ৰেণী কোঠা নাই, শিক্ষক নাই, ইয়াত মানে বহুত অসুবিধা আছে, শিক্ষক নিযুক্তি দিয়া নাই, বিভিন্ন সমস্যাৰ কথা আমি সদায় পাতি আছোঁ। কিন্তু শিক্ষাটো কেনেকৈ আমি গুণগত শিক্ষা কৰিব পাৰোঁ, কেনেকৈ আমি শিক্ষাটো মানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ কাৰণে, মানৱ সম্পদ গঢ়াৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এইখিনি কথাটো আজিলৈকে আমি ভালকৈ চিন্তা কৰা নাই বা সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে যিটো ইনিচিয়েটিভ ল'ব লাগে সেইটো লোৱা হোৱা নাই। সেইকাৰণে আজি সোণম ৱাংচুক ডাঙৰীয়াই লাডাখত যিটো শিক্ষাত এটা জাগৰণ আনিছে, তেখেতক আমি অতিথি হিচাপে পাই পেলাই আমাৰ শিক্ষকসকলৰ লগত ইণ্টাৰেকশ্যন কৰাৰ এটা পৰিৱেশ মানে আনিছোঁ। আৰু ইয়াৰ পিছত আমি প্ৰত্যেক মানে মুহূৰ্ততে আমাৰ LP পৰ্যায়ৰ, ME পৰ্যায়ৰ, হাইস্কুল পৰ্যায়ৰ, হায়াৰ ছেকেণ্ডাৰী পৰ্যায়, কলেজ পৰ্যায়ৰ শিক্ষকসকলৰ লগত আমি ইণ্টাৰেকশ্যন কৰা, ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেকশ্যন কৰা, গাৰ্জেনৰ লগত ইণ্টাৰেকশ্যন কৰা, আমাৰ ডিপাৰ্টমেণ্টটো ক'ত কি কাম চলি আছে সেইটো এক্টিভলি ৰখা, এই কামবিলাক আমি BTR গভৰ্ণমেণ্টে কৰিবলৈ লৈছোঁ। মূলতঃ আমি ভাবিছোঁ যে মানৱ সম্পদ গঢ়াৰ কাৰণে শিক্ষাটো আমি যিহেতু মূল আমাৰ মিডিয়াম বা মিডিয়া, সেইটো আমি প্ৰপাৰলি ইউজ কৰিব লাগিব। আৰু আজিলৈকে যিখিনি টকা পইচা আনিছে, ৰাস্তা বনাইছে, ক'ৰবাত ছাপ্লাই দিছে, কিন্তু আমাৰ ছাষ্টেইনেবিলিটি একো নাই। যদি শিক্ষাত আমি ভাল যদি আমাৰ মাজত যদি ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ গঢ়িব পাৰোঁ, ভাল যদি আমি ভাল মানৱ সম্পদ গঢ়িব পাৰোঁ, সেইটো আমাৰ কাৰণে ছাষ্টেইনেবল হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰো লাগে, কিন্তু প্ৰায়ৰিটিত মানৱ সম্পদ গঢ়িব লাগে। আজি আমাৰ অঞ্চলত অৰ্থনৈতিকভাৱে আমি পিছ পৰি আছোঁ, বিভিন্ন আমাৰ অঞ্চলৰ সমস্যাবিলাক সৃষ্টি হৈ আছে, এইবিলাকৰ কাৰণটো মূলতঃ হৈছে শিক্ষাৰ অভাৱত। শিক্ষাৰ সমস্যা যদি সমাধান হয়, বাকী চব সমাধান হ'ব। নতুন বড়োলেণ্ড শিক্ষানীতি কথা চিন্তা চৰ্চা কৰিছিল। বড়োলেণ্ড এটা নতুন শিক্ষানীতি হ'ব। আজি ভাৰতত শিক্ষানীতি হৈছে, অসমত শিক্ষানীতি হৈছে, আৰু ইয়াৰ যিটো আমাৰ লোকেল যিটো পৰিৱেশ, ইয়াৰ যদি আঞ্চলিক ভিত্তিৰ যিটো পৰিৱেশ, ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ যুৱ যুৱতী কেনেকৈ সংস্থাপন পাব পাৰে, ইয়াৰ কাৰণে আমাৰ শিক্ষাৰ কেৰিকুলামটো আমি চেঞ্জ কৰিব বিচাৰিছোঁ। আমি যিটো কেৰিকুলামটো দি পেলাই ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াত জবে নাপায়, কামে নাপায়, যদি গুজৰাট হাৰিয়ানাত যাই পেলাই যদি হাজিৰা কৰিব লগা হয়, সেই শিক্ষাটো লৈতো ইমান একো লাভ নাই। গতিকে ইয়াতে যাতে আমি কাম কৰি খাব পাৰোঁ, কিছুমান ইনোভেটিভ এডুকেশ্যন আনিব লাগিব, যাৰ দ্বাৰা ইয়াতে কাম কৰি খাব পাৰে, ইয়াতে কিছুমান আমাৰ সুবিধা ওলাই ল'ব পাৰে, সেইখিনি কথাটো চিন্তা কৰি এটা নতুন এটা এডুকেশ্যন পলিচি অনাৰ কাৰণে আমি চিন্তা কৰিছোঁ। এই সকলোবিলাক ডেভেলপমেণ্ট কৰাৰ কাৰণে বা মানৱ সম্পদ দপ্তৰ আগবঢ়াই নিয়াৰ কাৰণে আপুনি প্ৰথম পদক্ষেপ বা প্ৰথম প্ৰিপাৰেশ্যন চাই দিছে। চব প্ৰিফাৰেঞ্চ কাক দিছে বুলি ক'লে চবকো প্ৰিফাৰেঞ্চ দিব লাগিব। আপুনি বৰ্তমানৰ সময়ত আপুনি না মাক এৰিব, না দেউতাক এৰিব, না দাদাক এৰিব, না ভাইক এৰিব, চবেই একেলগে পৰিয়ালটো আগবাঢ়ি যাব লাগিব। সেইকাৰণে আজি শিক্ষক, ছাত্ৰ ছাত্ৰী, গভৰ্ণমেণ্ট চবেই দায়িত্ব ল'ব লাগিব, কোনো সাৰি যাব নোৱাৰিব। এডুকেশ্যনত 4 পিলাৰ আছে, যিটো সেই 4 পিলাৰটো ঠিক হ'ব লাগিব। কোনো এটা পিলাৰটো যদি লুজ কৰি দিয়ে, শিক্ষাটো আগবাঢ়ি নাযাব। গতিকে এই সময়ত আমি পেৰেলেলি কাম কৰিব লৈছোঁ। আজি সেইকাৰণে আজি শিক্ষকৰ আমি সভা লৈছোঁ এইটো, আৰু ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহৰ পৰাই কেৰিয়াৰ ছাৰ্ভে আৰম্ভ হ'ব। ক্লাছ 6ৰ পৰা ছাত্ৰ ছাত্ৰীক আমি কেৰিয়াৰ ছাৰ্ভে কৰিব বিচাৰিছোঁ। যিজন ছাত্ৰীয়ে মানে দুখীয়া পৰিয়ালৰ হ'ব পাৰে, তাইৰ যদি প্ৰতিভা আছে, তাই যদি কয় আমাৰ আগত যে মই খেলুৱৈ হ'ম হিমা দাসৰ নিচিনা, যে তাই যদি 3বাৰকৈ কেৰিয়াৰ ছাৰ্ভেত কয় মই খেলুৱৈ হ'ম, তাইক আমি খেলুৱৈ ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিম শিক্ষাৰ লগতে। কোনোবা কয় যদি মই ইঞ্জিনিয়াৰ হ'ম, তাক ইঞ্জিনিয়াৰিং ট্ৰেইনিং দিয়া, ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যিটো কাউন্সিলিং লাগে, যি শিক্ষা লাগে, সেইটো দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। কোনোবা যদি কয় যে মই ভাল খেতিয়ক হ'ম, এই ল'ৰা ছোৱালীক নিজৰ মানে আজি যিটো কাৰিকুলাম চলি আছে, সেই শিক্ষা গ্ৰহণ কৰাৰ লগতে এজন ভাল খেতিয়ক হ'বলৈ তেখেতক আৰু কি শিক্ষা লাগে, সেই শিক্ষাখিনি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আজি আপুনি ঘোষণা কৰিছে যে চাইকেল দিব, কাক চাইকেল দিব? ক্লাছ 9-10ৰ ল'ৰাসকলক দিব। আৰু বেগ দিয়াৰ কথা হৈছে? বেগটো ক্লাছ 1 to 8। কেতিয়ালৈকে এই দিয়া হ'ব? সোনকালে। আপুনি এইটো ষ্টেপ কিয় ল'লে? চাওক, আমি গাঁৱে গাঁৱে দেখিছোঁ ছাত্ৰ ছাত্ৰীবিলাকৰ বেগবিলাক খালী চিৰি আছে, ইটো দিয়ে যাই আছে। তো কিছুমান মোক ক'লে ছাত্ৰ ছাত্ৰী, মই সুধিলোঁ যে কি লাগে, সেইটো ক'লে বেগ লাগে। তো বেগটো দিব লাগিব। ল'ৰাবিলাকে ক'লে যে দুখীয়া ঘৰৰ ল'ৰা, চাইকেল নাই, আহিবলৈ নোৱাৰে স্কুলত, গতিকে চাইকেল লাগে। যিটো লাগে সেইটোৱে দিব বিচাৰিছোঁ, নালাগা বস্তুবিলাক নিদিওঁ। থেংক ইউ।